Red FM Love Story. Rj Pahi hoite. Super Hits 93.5 Red FM out সময় হৈ গল weekend special show Red FM Love Story আৰু এটা নতুন love story লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি যিখন চিঠি হাতত লৈছো এই চিঠিখন পঠিয়াইছে ছয়গাঁৱৰ পৰা মিতালী দাসে তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ সাহক শুনো মিতালী দাসৰ লাভ ষ্টৰী মৰমৰ পাহিবা মই মিতালী প্ৰথমে মোৰ হিয়া ভৰা মৰম গ্ৰহণ কৰিবা আমাৰ এই প্ৰেমৰ সুমধুৰ স্মৃতিসমূহক চিৰযুগমীয়া কৰি ৰাখিবলৈ দিয়া এই সুবিধাখিনিক মই শকোটি প্ৰণাম জনালো লগতে ৰেড এফএমৰ সকলোকে ধন্যবাদ পাহিবা মোৰ ঘৰ ছয়গাঁৱত পাহিবা আজি ইমান দিনে মই মোৰ জীৱনৰ কথা কাকুৱে কোৱা নাছিলো আজি আপোনাক এই চিঠিৰ দ্বাৰা ক'ব বিচাৰিছো মই যাক ভাল পাওঁ তাৰ নাম মাইনা পাহিবা আপোনাৰ লাভ ষ্টৰী মই বহু দিন আগৰ পৰাই শুনিছিলো তেতিয়া মোৰ মনটোৱে ক'লে যে তোমাৰ লগত যেন মোৰ জীৱনটোৰ কথা শ্বেয়াৰ কৰোঁ সেই বুলি ভাবিয়ে আজি চিঠিখন লিখিছোঁ সো আজি আমি শুনিম মিতালীৰ লাভ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ ৰেড এফএম বজাতে ৰহো Red FM Love Story. Rj Pahi hoite. ওয়েলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ মিতালীৰ লাভ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ আগলৈ তেওঁ লিখিছে পাহিবা এতিয়া আচল কথালৈ আহোঁ মোৰ জীৱনৰ কাহিনীটো অলপ বেলেগ পাহিবা মোৰ স্কুল ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় যেতিয়া মই স্কুলত গৈছিলোঁ তেতিয়া মই সেই দাদাজনক দেখিছিলোঁ পাহিবা মোৰ প্ৰেম আৰম্ভ হৈছিল মই যেতিয়া বিএত নামভৰ্তি কৰিছিলোঁ পাহিবা মই এদিন ফেচবুক চাই আছিলোঁ চাই থাকোঁতে এটা মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল মই চালোঁ যে সেই দাদাজনে পঠিয়াইছে ময়ো একচেপ্ট কৰিলোঁ তাৰপিছত এটা মোলৈ মেছেজ আহিল হাই বুলি ময়ো হেল্ল' বুলি ৰিপ্লাই দিলোঁ তাৰপিছত সি মোক সুধিছিল চিনি পাইছোনে নাই ময়ো চিনি পোৱা বুলিয়ে ক'লোঁ এনেকৈ মোৰ খবৰ ল'লে ময়ো ল'লোঁ আৰু এনেকৈ আমি কেইদিনমান মেছেজ কৰিলোঁ তাৰপিছত সি মোৰ ফোন নম্বৰ খুজিলে পাহিবা ময়ো অলপো নভবাকে তাক মোৰ নম্বৰটো দি দিলোঁ আজিকালি ফেচবুকত লাভ হোৱাটো একেবাৰে কমন হৈ পৰিছে কাৰণ ছ'চিয়েল মিডিয়াই মানুহক ইমান ক্ল'জ কৰি পেলাইছে যে আপুনি আজি গুৱাহাটীত থাকি হয়তো ডিগবৈত থকা ব্যক্তি এজনৰ সৈতেও আপুনি কথা পাতিব পাৰে বা হয়তো বেংগালুৰুত থকা বা হয়তো আমেৰিকাত থকা মানুহ এজনৰ সৈতেও কথা পাতিব পাৰে কাৰণ ছ'চিয়েল মিডিয়াই ডিষ্টেঞ্চটো ইমান কমাই পেলাইছে সো সেইটো কাৰণে ভালো হৈছে বেয়াও হৈছে সো এনিৱে আজি ষ্টৰীত কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো Red FM Love Story. Rj Pahi hoite. Super Hits 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ মিতালীৰ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ আগলৈ তেওঁ লিখিছে পাহিবা এনেকৈ এমাহমান যোৱাৰ পিছত সি মোক ভাল পাওঁ বুলি ক'লে সেইদিনা আছিল 9 ছেপ্টেম্বৰ 2019 ময়ো দুদিনমান যোৱাৰ পিছত য়েছ বুলি ক'লোঁ পাহিবা আমি দুয়ো কথা নপতাকৈ থাকিব নোৱাৰা হৈছিলোঁ 6-7 মাহ ভালেই গ'ল পাহিবা তাৰ আগত এটা কথা কওঁ পাহিবা সি যদি মই কথা নুশুনো তেতিয়া সি মোক কৈছিল যে মোতকৈ হেনো তাৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে ভাল মই যেতিয়া সুধোঁ বেষ্ট ফ্ৰেণ্ডজনী কোন তেতিয়া কোনো নাই বুলি কয় জোৰকৈ সোধাত সি মোক গালিও পাৰে মই বাৰ সুধিছিলোঁ কোন হয় বুলি সি কোনো নহয় বুলিয়ে ক'লে পাহিবা আৰু তেতিয়া মই ভাবিছিলোঁ সি চাগে সঁচাকৈয়ে কৈছে এনেকৈ সময় পাৰ হৈ গ'ল সো আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো Red FM Love Story. Rj Pahi hoite. Super Hits 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ মিতালীৰ লাভ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ আগলৈ তেওঁ লিখিছে এমাহমান সময় যোৱাৰ পিছত পাহিবা সেই বেষ্ট ফ্ৰেণ্ড ছোৱালীজনীয়ে গম পালে মোৰ কথা সেই ছোৱালীজনীৰ আৰু আমাৰ ঘৰ একেবাৰে ওচৰা ওচৰি সেইটো কিন্তু মই গম পোৱা নাছিলোঁ তাৰ পৰা নম্বৰ লৈ তাই মোক মেছেজ কৰিলে আৰু মোক সুধিলে যে মই আৰু মাইনা কিমান দিনৰ পৰা ৰিলেশ্যনশ্বিপত আছোঁ পাহিবা ময়ো সকলো কথা ক'লোঁ সেই যে কথাবোৰ ক'লোঁ তেতিয়াৰ পৰা মাইনাই মোক এভইড কৰিবলৈ আৰম্ভ কৰিলে মোক গালি পাৰিলে আৰু সকলোতে ব্লক কৰি থ'লে পাহিবা মই ভাবি পোৱা নাছিলোঁ কি কৰোঁ কি নকৰোঁ সেইদিনা পাহিবা মই ৰাতিটো ভালকৈ শুবও নোৱাৰিলোঁ কান্দি কান্দিয়ে পাৰ কৰিলোঁ ব্লক যে কৰিলে পাহিবা মোক এমাহলৈ খোলা নাছিল
মই থাকিব পৰা নাছিলোঁ ফোন মেছেজ নকৰাকৈ মই থাকিব পৰা নাছিলোঁ মই মাৰ মোবাইলৰ পৰাও কেতিয়াবা তাক ফোন কৰিছিলোঁ তাকো সি মোক বহুত বেয়াকৈ কৈছিলে গালিও পাৰিছিলে যদি কেতিয়াবা ফোন ৰিচিভো কৰিছিলে বহুত বেছি বিজি আছোঁ বুলি কৈ ফোনটো কাটি দিছিলে ভালপোৱা মানুহজনীক হাজাৰ বিজি থাকিলেও অলপ সময়টো উলিয়াব পাৰে ন পাহিবা সেই এমাহলৈ মই ভালকে খাব পৰা নাছিলোঁ শুব পৰা নাছিলোঁ মই বুজি পোৱা নাছিলোঁ পাহিবা সি সেই ছোৱালীজনীৰ কাৰণে মোক কিয় ব্লক কৰি থৈছে সি যদিও মোৰ ব্লক খোলা নাছিল মই সদায় ফোন কৰিছিলোঁ কি জানিবা ব্লক খুলিছে ৱেল ইয়াতেই সি প্ৰমাণ কৰি দিলে যে সি তোমাক ভালেই নাপায় ইউ আৰ জাষ্ট এন এট্ৰেকশ্যন চ' সেইকাৰণে আজি তোমাক ব্লক কৰি দিলে কাৰণ তোমাতকৈ তাই বেছি ইম্পৰ্টেণ্ট আৰু তাই লগত থকাটো সি বেছি বিচাৰিছিল সেইকাৰণে তোমাক আঁতৰাই তাইক বেছি গুৰুত্ব দিলে তাইক ইম্পৰ্টেঞ্চ দিলে তাইৰ লগত কথা পাতিলে হয়তো তাইক ক'লে যে তই মোৰ কাৰণে ইম্পৰ্টেণ্ট আৰু তোমাক ব্লক কৰি দিলে চ' দিছ ৱাজ এ ৰেড ফ্লেগ ফৰ ইউ এনিৱেজ কিন্তু তুমি বুজি নাপালা চ' আগলৈ আৰু কিছু কথা লিখিছে পঢ়ি গৈ থাকিম এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ মিতালীৰ লাভ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ আগলৈ তেওঁ লিখিছে এনেকৈ এমাহ দুমাহমান যোৱাৰ পাছত সি মোক আনব্লক কৰিলে যিদিনা মোক আনব্লক কৰিলে মই বহুত হেপী হ'লোঁ পাহিবা এনেকৈ পাহিবা মই সি খং উঠা কাম নকৰা হ'লোঁ সি যি কয় তাকে শুনা হ'লোঁ পাহিবা আমাৰ মাজত কাজিয়া হ'ব বুলি সেই ছোৱালীজনীৰ কথাও মই নুসুধা হ'লোঁ এনেকৈ ভালেই গ'ল কেইদিনমান 14 আগষ্ট আহিল সেইদিনা তাৰ বাৰ্থডে আছিল পাহিবা মই কৈছিলোঁ যে তোমাৰ বাৰ্থডেৰ দিনা লগ কৰিম বুলি কিন্তু সি লগ নকৰিলে 12 বজাত মই বাৰ্থডে উইশ কৰিবলৈ তাৰ সৈতে একপি ফটো ৰাখিছিলোঁ হোৱাটছএপ ষ্টেটাছত সেই কথাটো তাৰ ফ্ৰেণ্ড এজনে তাক জনালে আৰু তাৰপিছত পাহিবা সি মোক বহুত বেছি গালি পাৰিলে আৰু ডিলিট কৰিবলৈ ক'লে ময়ো ভয়তে ডিলিট কৰি দিলোঁ বহুত বেয়া লাগিছিল পাহিবা বহুত কান্দিছিলোঁ ৰাতিটো কাজিয়া কৰোঁতেই গ'ল ৰাতিপুৱা মই মোক লগ কৰিবনে নাই সেই কথাটো সোধোতে সি লগ কৰিব নোৱাৰোঁ বুলি ক'লে সি হেনো বহুত বিজি মোৰ বহুত বেয়া লাগিল পাহিবা সি ছয়গাঁৱৰ ছাত্ৰ সন্থাৰ সভাপতিও আছিলে গতিকে বিজি আছে বুলি ময়ো ধৰিয়ে ল'লোঁ পিছবেলা মই ফোন কৰিলোঁ তাক আৰু তাক এইটোৱে ক'লোঁ যে তাৰ কাৰণে মই এটা কেক বেক কৰিছোঁ আৰু সৰুকৈ গিফ্ট এটাও কিনিছোঁ সেইখিনি যাতে সি লৈ যায় কিন্তু সি আহিব নোৱাৰিলে গতিকে মই তালৈ পঠিয়াই দিলোঁ চ' অলৰেডি ইট ইজ ভেৰি ক্লিয়াৰ যে মাইনা একেবাৰে তোমাৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় আৰু যেতিয়া কোনোবা ইণ্টাৰেষ্টেড নহয় আৰু তুমি নিজকে ফ'ৰ্চ কৰা ন তেতিয়া মানুহ ইৰিটেট হৈ যায় আৰু ইৰিটেশ্যনত মানুহে আৰু বেছি আঁতৰি যায় চ' ডু নট ফ'ৰ্চ ইয়ৰ চেল্ফ অন টু ছাম ওৱান চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ মিতালীৰ লাভ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ আগলৈ তেওঁ লিখিছে পাহিবা সি মোক বাৰ্থডে দিনাখন যে লগ নকৰিলে কিয় জানেনে পিছত মই গম পালোঁ সি সেই যে বেষ্ট ফ্ৰেণ্ড বুলি কয় সেই ছোৱালীজনীৰ ঘৰত গৈছিলে তাকো আমাৰ ঘৰ পাৰ হৈয়ে তাইৰ ঘৰ সি এবাৰো মোক এই কথাটো নজনালে মই পিছত গম পালোঁ মোক মোৰ লগৰ এটাই কথাটো কৈছিলে সেই কথাটো যেতিয়া মই তাক সুধিলোঁ তাৰপিছত আমাৰ বহুত কাজিয়া হ'ল 2-3 দিনমান নমতাকেই গ'ল পাহিবা আমাৰ লগ কৰাৰ কথা আছিলে ছয়গাঁৱতো লগ নকৰে বেলেগে দেখিব বুলি চ' আমি বেলেগত গৈ লগ কৰিলোঁ আৰু আমি লগ কৰা কথাটো সেই বেষ্ট ফ্ৰেণ্ডজনীও গম পালে আৰু তাই মোক সুধিলে মই গোটেইখিনি ক'লোঁ মই বুজি পোৱা নাছিলোঁ যে তাইক কিয় লাগে এইবোৰ কথা তেতিয়া মই তাইক সুধিলোঁ যে তাই মাইনাক ভাল পায় নেকি তেতিয়া তাই কৈছিল যে তাই হেনো ভাল নাপায় সিহে তাইক ভাল পায় আৰু সেইকাৰণে তাই জানিব বিচাৰিছে যে সি ক'ত আছে কি কৰি আছে এই কথাখিনি শুনি মই বিশ্বাস কৰিব পৰা নাছিলোঁ পাহিবা এনেকৈয়ে দিন গ'ল আধা ভাল আধা বেয়াৰ মাজেৰে ৱেল মিতালী ইট ৱাজ ছ' অবভিয়াছ যে সি তোমাক একেবাৰেই ভাল নাপায় বাছ কিয় তোমাৰ লগত আছে সেইটোহে আচৰিত কথা আৰু তুমিও কিয় ইমান গুৰুত্ব দিছা মই সেইটো বুজি পোৱা নাই য'তকি তুমি চব গমেই পাইছা এনিৱে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ মিতালীৰ লাভ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ আগলৈ তেওঁ লিখিছে 25 ডিচেম্বৰ আছিল সেইদিনা মোৰ বাৰ্থডে কিন্তু সি মোক এবাৰো বাৰ্থডে উইচ নকৰিলে পাহিবা সেইদিনাও মোৰ বহুত বেছি বেয়া লাগিল পাহিবা মই কান্দি দিলোঁ আৰু এটা কথা কি জানানে সেই যে ছোৱালীজনীক লৈ সি মোক কথা শুনাই থাকে সেই ছোৱালীজনীক সি সকলোতে লৈ যায় কিবা লাগিলে সকলো কৰি দিয়ে সকলো ক্ষেত্ৰতে সি হেল্প কৰে তাইক এইবোৰ কথা পিছতহে গম পাওঁ মোক হ'লে সি ছয়গাঁৱত লগ কৰিব নোৱাৰে কিন্তু তাইক সি সকলোতে লৈ ফুৰে এনেকৈ আমাৰ 1 বছৰ পাৰ হৈ গ'ল 9 ছেপ্টেম্বৰৰ দিনা সি আৰু মই এইটো ডিচাইড কৰিলোঁ যে আজিৰ পৰা আৰু আমি কাজিয়া নকৰোঁ সিও নকৰোঁ বুলি ক'লে তাৰ নেক্সট বাৰ্থডে আহিল সেই বাৰ্থডেতে মই সকলো কথা গম পালোঁ পাহিবা সকলো কথা তাক সুধিলোঁ তেতিয়া সি ক'লে সি হেনো তাইকহে ভাল পায় মোক ভাল নাপায় পাহিবা মই কান্দি কান্দি পাগল হৈ গৈছিলোঁ মই কি কৰিম কি নকৰিম লাগিছিল মই তাক বহুত বেছি ভাল পাই পেলাইছিলোঁ সকলো দি দিছিলোঁ কিন্তু সি যে মোৰ লগত অভিনয় কৰি আছিল মই ধৰিবই পৰা নাছিলোঁ ধৰিব পাৰিছিলা তুমি সেইটো একচেপ্ট কৰিব বিচৰা নাছিলা তুমি জানিছিলা যে সি তোমাক ভাল নাপায় বাট সামহাও তুমি সেইটো একচেপ্ট কৰিব নিবিচাৰিছিলা তুমি ৰিয়েলিটিটো ফেচ কৰিব বিচৰা নাছিলা আৰু সেইকাৰণে আজি এইটো হ'ল আৰু কিছু কথা লিখিছে পঢ়ি গৈ থাকিম ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক টু দ্য শ্ব' ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ মিতালীৰ লাভ ষ্টৰী তোমাৰ মিছা মৰমৰ স্মৃতিবোৰ আগলৈ তেওঁ লিখিছে পাহিবা সি মোতকৈ 9 বছৰ ডাঙৰ আছিল আৰু ছাত্ৰ সন্থাৰ সভাপতি সকলো বুজি কিয় ইমানখিনি কৰিলে মইহে বুজি নাপালোঁ মানুহে কয় ডাঙৰে হেনো ভুল নকৰে বোলে কিন্তু এইবোৰ কি সৰুৱে ভুল কৰিলে সকলোৱে কয় কিন্তু এইবোৰ কি এতিয়াও প্ৰশ্নৰ উত্তৰ বিচাৰোঁ কিয় মোক এনে কৰিলে মই কি কৰিছিলোঁ তোমাৰ পাহিবা এতিয়া 2 বছৰ পাৰ হৈ গ'ল এতিয়া শুনা পালোঁ তেওঁ হেনো বিয়াটো বহিলে তাক মই বহুত বেছি বিশ্বাস কৰিছিলোঁ জানানে পাহিবা হয়তো সি মোৰ সৈতে এনে কৰিম বুলিয়ে কৰিলে পাহিবা সি মোক এনেকুৱা কৰিছে যদিও মই তাৰ বেয়া হোৱাটো কেতিয়াও বিচৰা নাই সি য'তেই আছে সুখত থাকক কিন্তু মোৰ লগত এনেকুৱা কৰিব নালাগিছিল কাৰণ মই সঁচা ভাল পাইছিলোঁ মোৰ বেছি বেয়া লাগিছিল কিয় জানেনে সি সকলোখিনি জানি বুজি যে কৰিলে আই হোপ কোনো ল'ৰাই যাতে সঁচা ভাল পোৱাক অভিনয় ৰূপ নকৰে পাহিবা এতিয়া সি তাৰ ৰাস্তাত আৰু মই মোৰ ৰাস্তাত দেখিলেও নামাতো বেয়া লাগে কিন্তু কি কৰিম এইখিনিয়ে মোৰ লাভ ষ্টৰী পাহিবা মই চিঠি লিখিব নাজানো আৰু আখৰবোৰো ভাল নহয় কিবাকে আপুনি পঢ়ি ল'ব এইবাৰ BA কমপ্লিট হ'ব কিবা কাম পালে কৰিম আৰু জীৱনটো সদায় হেপী হৈ থাকিব বিচাৰিম ইতি মিতালী দাস ছয়গাঁও মিতালী একচুৱেলি তুমি জানিছিলাই যে তেওঁ তোমাক ভাল নাপায় বাট ক'ৰবাত নহয় ক'ৰবাত তুমি একচুৱেলি একচেপ্ট কৰিব বিচৰা নাছিলা ৰিয়েলিটিটো তুমি ফেচ কৰিব বিচৰা নাছিলা নহ'লে কোনো ল'ৰাই এই কামটো নকৰে মানে বাৰে বাৰে কাৰোবাক ব্লক কৰা আঘাত দিয়া মানে তোমাক এৰি বেলেগক লগ ধৰা দিজ আৰ ক্লিয়াৰ ইণ্ডিকেশ্যনছ যে সি তোমাৰ লগত ৰিলেশ্যনশ্বিপত নাছিলে সি বাছ কথা পাতি আছিলে সেইটো এটা ল'ৰা মানুহৰ স্বভাৱ হয় চবৰে নহয় কিছুমান ল'ৰাৰ এইবোৰ স্বভাৱ হয় বহুকেইজনী ছোৱালীৰ লগত কথা পাতি ভাল পোৱা টাইম পাছ কৰা ইজনীকো আই লাভ ইউ কয় সিজনীকো আই লাভ ইউ কয় তাৰপিছত নিজে দুমোজাত থাকে তাৰপিছত যাক ভাল লাগে বেছিকৈ তাইৰ লগত ইনভলভ হৈ যায় ইজনীক বাদ দি দিয়ে অকল ল'ৰা বুলি নহয় এনেকুৱা ছোৱালীও আছে চ' ইউ হেভ টু বি ভেৰি কেয়াৰফুল যেতিয়াই প্ৰথম ৰেড ফ্লেগখন দেখা পোৱা ন তেতিয়াই আঁতৰি আহিবা ৱৰ্ষ্ট হোৱালৈ ৰৈ নাথাকিবা কিয় জানানে কাৰণ যিমান তুমি সাহস দিবা সিমান তেওঁ সাহস পাব আৰু বেয়া কাম কৰিবলৈ ৰিমেম্বাৰ ডেট চ' এয়া আছিলে আজি লাভ ষ্টৰী এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন ডু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ এণ্ড ৰেড FM বজাতে ৰহো 9 3.5 बजाते रहो।